অ ভাই কি হ'ল ইমান মানুহে বহি আছে যে গাৰ্লফ্ৰেণ্ডে বেকআপ দিলে গয়া কিয় সৰু সুৰা কথাতে দুখীয়া বুলি নহ'লে বাদ দে পাহি যা সহজ নহয় সিমিন মই সদায় বিৰাট চকলটোকে পাই থাকোঁ কি সপ্তাহত মই দুদিন লগ পাই গাৰ্লফ্ৰেণ্ড পাহিলে টান এইটো কি হ'ল কালি আমাৰ ঘৰত থকা আণ্টিজনী কৰোণা লাগিল নহয় তই কেনেকৈ জানিলি কালি এটি পুৰা চিৰি আছিলে কৰোণা কৰোণা কৰি নাই ঐ পলা নহ'লে আহি আছে পাই মোৰ নামটো কোনা কালি মোৰ ৰাতি মোকেতো মাতি আছিলে গৰম পৰিছে ন হৈছে গাৰ্লফ্ৰেণ্ডলৈ ফোন হ'লে আজি মাৰি চাম হেল্ল' ডাৰ্লিং কি কৰি আছা জান তুমি আছা নেকি ওচৰত পিছে কি লাগিব এবাৰ আমি দুটাই আইফোন এটা দিম বুলি ভাবিছোঁ আকৌ হ'ব নাই বা হ'ব দুইটা একে চপলকে দুপাত লৈ লোৱাচোন ছোৱালী এজনী পতাইছোঁ নহয় লগ কৰিব যাওঁ মজা নামটো কি ঘৰত কোন কোন আছে মা দেউতা দাদা নামটো অপৰূপা মোৰ ভণ্টিজনীৰ নাম অপৰূপা মিলিছে আৰে তোৰ ভণ্টিজনীয়ে তই পতালো কুকুৰ ছোৱালীখিনি নেপালি কি কৰিছ তহঁতি ইয়াত বুজা চাব নাযাওঁ নেকি মোৰ চা মোৰ এতিয়াও 10 জনী আছে লাগিলে লৈ ল'বি দুজনীকে এনেকুৱা এটা জেগা আকৌ য'ত পৃথিৱীত আটাইতকৈ শক্তিশালী মানুহ শকত ক্ষীণ ওখ চাপৰ চুটি দীঘল যেনেকুৱাই হওক যিয়ে হওক লাগে ধনী দুখীয়া কথা নাই ইয়াত গ'লে হাকিমটিয়ে যায় নাজানিম নহয় মই টয়লেট ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কোনটো গান ভাল লাগিলে জনাবলৈ নাপাহৰিব কমেণ্টত তেতিয়াহ'লে বাই বাই